অহাই ইংৰাজীৰ 25, 26, 27 আৰু 28 তাৰিখে দেৰগাঁৱৰ জেলেহুৱা গাঁৱত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ অবিৰতভাৱে 50টা বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত গাঁওবাসীয়ে উদযাপন কৰিবলৈ সাজু হৈছে সোণালী জয়ন্তী অনুষ্ঠান। অনুষ্ঠানভাগে সফল ৰূপায়ণ কৰিবলৈ লক্ষ্য আগত ৰাখিয়ে সমূহ গাঁওবাসী ৰাইজে দিন ৰাতি একাকাৰ কৰি বিভিন্ন কাম কাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশনৰ ব্যৱস্থা কৰাৰ লগতে গুৰুজনাৰ সৃষ্টি এখনি অংকীয়া নাট পাৰিজাত হৰণ আৰু এখনি মাতৃভাষাৰ নাট মুৰাৰী কৃষ্ণ বৰ্বৰিকৰ শিৰদান প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সেই হেতুকে সকলো কাৰ্যসূচীৰ বৰ আখৰা হিচাপে আজিৰ দিনটো লোৱা হয়। সমূহ গাঁওবাসী ৰাইজৰ প্ৰচেষ্টাৰে উদযাপন কৰিবলৈ সাজু হোৱা অনুষ্ঠানটোত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে উদযাপন সমিতিয়ে। দেৰগাঁৱৰ পৰা উৎপল হাজৰিকা ৰিপৰ্ট, NA নিউজ অসম।